ভাঙা চুৰা 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 ভাঙা চুরা হাই লোহা তিন প্লাস্টিক বিক্রি করা হাই হাই মোর তো মূল্য পাবা সঠিক ভাঙা চুরা লোহা তিন প্লাস্টিক ভাঙা চুরা লোহা তিন প্লাস্টিক বিক্রি করা হাই হাই মোর তো মূল্য পাবা সঠিক মোর পকেট খালি হয় খাবলৈ নাই আৰু মজৰ বটল খাবলৈ নাই আৰু মজৰ বটল ভাঙা চুরা 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 লোহা তিন প্লাস্টিক লোহা ৰবা ইপিনে আহাচোন এইবিলাক তোমাৰ বেগত কি দাদা মই ভাঙা চুৰা কিনিবলৈ আহিছোঁ তোমাক কেনেকুৱা ধৰণৰ ভাঙা চোৰা লাগে দাদা টিন ভাঙা প্লাষ্টিক পুৰণি বই কিতাপ খাতা পত্ৰ আৰু লগত বটল কি বটলৰ কথা কৈছা তুমি দাদা মই বটল কিনিবলৈ আহিছোঁ তুমি কি কথা কৈছা এইবিলাক মোৰ নিজৰে বটল কিনাৰ টকা নাই দাদা মটৰ বটল নহয় মই খালি বটলৰে কথা কৈছোঁ আপোনাক তোমাক খালি বটলে লাগে সেই কথাটো আগতে ক'ব লাগিছিল কেলা দিনে ৰাতি মদ খাই থাকিবি আৰু সূৰ্য কোনফালে উদয় হয় খবৰে নাই আচ্ছা তুমি ৰবা মই খালি বটল বাৰু লৈ আহি আছোঁ এওক দিব লগা একো বস্তুৱে নাই যদি ঘৰৰ বাচনখিনি দিওঁ তেন্তে মোৰ ঘৈণীয়েকে মোক গৰু পিটনহে দিব মোৰ লগত মদ খাবলৈ এটকা নাই কিবা এটা ব্যৱস্থা কৰোঁ ৰ এই পাথৰখিনি ভৰাই দিওঁ কেলা গমে নাপাব মোৰ ঘৰত এইখিনি ভাঙা চোৰা আছে তুমি সোনকালে লৈ যোৱা মোৰ ঘৈণীয়েক অফিচৰ পৰা অহাৰ সময় হৈছে কিন্তু দাদা বহুত ৰ'দ হৈছে মাল নিশ্চয় বহুত দিছে আপুনি এইবিলাক কথা বাদ দিয়া মোৰ পাবলগীয়া টকাখিনি দিয়া আৰু তুমি সোনকালে যোৱা মোৰ ঘৈণীয়েক অহাৰ সময় হৈছে বুজা নাই তুমি যোৱা আজি মোৰ মদ খোৱা টকাখিনি হৈ গ'ল
আচ্ছা ভালে হ'ল দে, আজি প্ৰথম ঘৰতে ইমানখিনি মাল পালোঁ, মদৰ খৰচটো মোৰ ওলাই গ'ল। আজি আৰু কোনো বেলেগ ঘৰত যোৱাৰ মোৰ প্ৰয়োজন নাই, ইয়াতে কাম হৈ যাব। মোনাখন এতিয়া খোলো ৰ, মাতালটোৱে কি কি মাল ভৰাই দিছে, হয়তো বহুত মূল্যৱান মাল আছে ইয়াত। হে ভগৱান, মাতালটোৱে মোক একেবাৰে বৰবাদ কৰি এৰিলি। মই দিনতে তোৰা দেখিলোঁ, মদ খোৱাটো দূৰৰে কথা, এতিয়া ভাত খোৱা মোৰ টকা নাই। মানুহজনে মোক একেবাৰে চাপল দি হাল বোৱাৰ দৰে কৰিলে, মই একেবাৰে বৰবাদ হৈ গ'লোঁ। মই কি কৰোঁ এতিয়া, হে ভগৱান। চাওঁ ৰ, টকাখিনি ঘূৰাই অনাৰ কাৰণে কিবা এটা বুদ্ধি কৰোঁ ৰ। কেলা সি মোক কুকুৰৰ দৰে ঠগিছে, মই তেওঁক শিয়ালৰ দৰে ঠগিম। চাওঁ ৰ এতিয়া কি কৰা যায়। ৰ মোৰ মূৰত এটা বুদ্ধি খেলিছে, সেইটোৱে কৰোঁ ৰ। এই আংঠিটোত সোণালী ৰং কৰি দিওঁ ৰ, কেলা তেতিয়া মজা পাব। যাওঁ ৰ এতিয়া আংঠিটো সি তাত লৈ পেলাই। দাদা, অ দাদা, অ দাদা, দাদা মই আহিছো ভাঙাচোৰা হলাচোন। অ দাদা আছেনে ঘৰত? ঘৰত আছেনে? অ দাদা ঘৰত আছেনে? কি হ'ল আৰু একটো মই ঠগিছিলোঁ, সেই বিষয়ে মোক ধৰিবলৈ আহিল নেকি? যাওঁ ৰ, তেওঁ কি কয় শুনো। তুমি আহিছা? মোৰ লগত আজি একো ভাঙাচোৰা নাই, গতিকে মই তোমাক আজি ভাঙাচোৰা দিব নোৱাৰোঁ। দাদা আজি মই ভাঙাচোৰা কিনিব অহা নাই আপোনাৰ তাত, এটা মূল্যৱান বস্তু বিক্ৰী কৰিবলৈ আহিছোঁ আপোনাৰ তাত। কি বস্তু এইটো? এইটো হৈছে এটা খাটি সোণৰ আঙুঠি, মই আপোনাৰ তাত বেচিবলৈ আহিছোঁ। এইটো বজাৰত মূল্য হৈছে আপোনাৰ 10,000 টকা, মই মাত্ৰ 1,000 টকাতে আপোনাৰ তাত বেচিম। ইমান কম দাম কিয়? দাদা এই আংঠিটো মই হেৰা পাইছোঁ, মোৰ মদ খাবলৈ এটকাও নাই, সেইকাৰণে মই আপোনাৰ তাতে এই আংঠিটো 1,000 টকাতে বেচিব আছোঁ। দাদা এই আংঠিটো লওক আপুনি, আপোনাৰ বহুত লাভ হ'ব। ই সঁচাই কৈছে, মই যদি এওঁৰ পৰা আংঠিটো লওঁ তেতিয়াহ'লে মোৰ বহুত লাভ হ'ব। ৰ'ব মই টকাটো লৈ আহি আছোঁ। এইটো ল টকা। দাদা মোৰ মূৰত টকাটো হৈ গ'ল, এতিয়া মই ডাইৰেক্ট মূৰৰ খাতিলৈ গৈ আছোঁ। দাদা হ'লো মই। হ'ব আৰু আহিবা দেই। হয় আহিম আহিম। মোক ঠগিছিল, আজি মই তেওঁক ঠগিলোঁ। যাওঁ ৰ এতিয়া মদৰ দোকানলৈ, অলপ মদ পান কৰি আহোঁ। সিৰ পৰা আঙুঠিটোতো ল'লোঁ, কিন্তু আঙুঠিটো অলপ কিবা লেতেৰা লেতেৰা যেন লাগিছে। মই অলপ চাবোন আৰু ব্ৰাছেৰে আঙুঠিটো চাফা কৰোঁ। হে হৰি, সি এই ৰূপৰ আঙুঠিটোৰ ওপৰত সোণালী ৰং লগাই মোক ঠগিলে। মই চাবোনেৰে ধোৱাৰ লগে লগে ইয়াৰ ৰংটো গুচি গ'ল। সি মদৰ ঘাটিত যাম বুলি কৈছিল নহয়, নিশ্চয় সি মদৰ ঘাটিৰ ওচৰতে হ'ব। যাওঁ তাক বিচাৰি, ক'ত আছে কেলা? কেলা ঠগবাজটো ইয়াতে বহি মদ খাই আছে।
কেলা তুমি মোক কিয় ঠগিলা? কেলা তুমি মোক ৰূপৰ আঙঠিত সোণালী ৰং মাৰি কিয় ঠগিলা? কেলা তুমি যে মোৰ হাঁহ চোৰৰ সলনি ইটবালা পাত্ৰ কৰাই দিছা সেইটো কোনে ক'ব? কেলা তুমি মোক ঠগিছিলা, সেইকাৰণে তোমাক মই আজি ঠগিছোঁ। এটা কুকুৰক চকু দুটা মুজি পেলাই বিশ্বাস কৰা যায়, আৰু তোমাৰ নিচিনা মানুহক চকু খুলিব বিশ্বাস কৰা অসুবিধা। কেলা মই মোৰ ভাঙা চোৰাৰ 100 টকাই খাইছোঁ, আৰু তোমাৰ 900 টকা মোৰ পকেটত ডিপজিট কৰি ৰাখিছোঁ তোমাৰ কাৰণে। এয়া লোৱা কুকুৰৰ পোৱালি। মই তোমাক এজন ঠগবাজ বুলিয়ে ভাবিছিলোঁ, কিন্তু তুমি এজন ভাল মানুহ ওলালা। কাৰণ তুমি 100 টকাই খৰচ কৰিছা, বাকী 900 টকা মোক দিবলৈ তুমি ৰাখিছা। সেইটো হয়ে, তোমাক ঠগোৱাৰ মোৰ কোনো উদ্দেশ্য নাছিল, কেৱল শিক্ষা দিবৰ কাৰণে এইখিনি ব্যৱস্থা হাতত লৈছোঁ। সেইটোতো মই বুজি পাইছোঁ, কিন্তু এই ভুলৰ একমাত্ৰ কাৰণ হ'ল এই মদ। এই মদ মই আজিৰ পৰা এৰি দিম। বন্ধু মোৰোতো একেই অৱস্থা, মই ভাঙা চোৰা বেচি পেলাই যিখিনি টকা পইচা উপাৰ্জন কৰোঁ গোটেইখিনি টকা পইচা মদতে যায়। বন্ধু আজিৰ পৰা আমি দুজনে মদ নাখাওঁ। হয় হয় বন্ধু, এই মদে আমাক বহুত সমস্যাত পেলাই দিছে। মই ভাবিছোঁ ময়ো আজিৰ পৰা মদটো এৰি দিম। মই আজি 10 বছৰৰ পৰা ঘৈণীয়েকৰ টকা দি মদে ভাতে খাই আছোঁ। বন্ধু তুমি এটা কাম কৰা, তুমি এটা ভাল কাম বিচাৰি লোৱা। মই আজি ভাবিছোঁ আজিৰ পৰা এটা হোটেল দিম আৰু তোমাকো মই লগত ৰাখিম। তুমি আৰু মই দুজন মিলি এই ব্যৱসায়টো আগবাঢ়ি লৈ যাম। হয় বন্ধু, মই তোমাৰ কথাত সন্মতি দিছোঁ। বন্ধু আমি দুজন একলগ হৈ এই ব্যৱসায়টো আগুৱাই লৈ যাম। বন্ধু মোৰো ভাঙা চোৰা বেচি পেলাই ঘৰখন নচলে, আৰু ইফালে মাৰো অসুখ, মেডিকেলত ভৰ্তি কৰিব লাগে। এই ব্যৱসায়টো যদি ভালভাৱে চলে আমাৰ জীৱনটো সফল হ'ব। ব'লা বন্ধু দুজনে মিলি এটা হোটেল খুলিম, ব'লা। ভাঙা চুৰা ভাঙা চুৰা ভাঙা চুৰা ভাঙা চুৰা হে ভাঙা চুৰা লোহা টিন প্লাষ্টিক বিক্রি করা হায় হায় বিক্রি করা মোর তো মূল্য পাবা হরি।